So hey guys, namaskar and welcome back to my channel Maidul vlog. নতুন এটা ভিডিঅ সকলোকে স্বাগতম জনাইছো फ्रेंड्स সকল আজি দুৰ্গা পূজা নৱমী গাইছ আৰু নৱমী চাবলৈ গৈছো মজিলাৰ মধ্যে যাম আজি গাইছ পুথিমাৰিত বহুত ডাঙৰ পূজা হয় গাইছ আজি নৱমী পূজাখন পুথিমাৰিত বহুত ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিম গাইছ ভিডিঅটো কন্টিনিউ কৰি থাকালৈকে চাই বলক বেছি দেৰি নকৰে আজি ভিডিঅটো আৰম্ভ হ'ব লেটস গো মানে গাইছ এতিয়া আমি গৈছো পুথিমাৰি আমাৰ ৰঙিয়াৰ পৰা 13 কিলোমিটাৰ দূৰত গাইছ 13 কিলোমিটাৰ পৰা আমাৰ ৰঙিয়াৰ পৰা গাইছ আৰু আমি সেই 13 কিলোমিটাৰ এই ৰাতি আমি এনেকৈ গৈ আছো গাইছ আজি মজুৰ লগত গাইছ মই জীৱন প্ৰথমবাৰৰ বাবে ৰাতি এনেকৈ ভিডিঅ' বনাই গৈ আছো দেই গাইছ জীৱন প্ৰথমবাৰৰ বাবে মোৰ এনেকৈ এক্সপেৰিয়েন্স গাইছ ৰাতি ভিডিঅ' বনাই গৈ আছো গাইছ আৰু এতিয়া যাম পুথিমাৰি গৈ তাত বোলে বহুত ডাঙৰ পূজা হৈছে গাইছ যোৱাকালি যেতিয়া মই অষ্টমীটো আপোনাক দেখুৱাইছিলোঁ চাইকেল লৈ গাইছ তেতিয়া বেছি মানুহ নাছিল গাইছ মই সোনকালে গ'লো মই 4:30 মান বজাত গ'লো আৰু গধূলি গুচি আহিলোঁ মই 5:30 মান 6:30 বজাত গুচি আহিলোঁ গাইছ আৰু সেইকাৰণে ধৰক ৰাতিৰ নাজাৰখিনি দেখিবলৈ নাপালোঁ আৰু আপোনালোকক দেখাবলৈ নোৱাৰিলোঁ আৰু আজি কি কৈছোঁ ভাবিছোঁ কি আজি ৰাতি গোটেই নাজাৰখিনি আপোনালোক দেখুৱাম যে তাত কিমান মানুহ হয় কিমান কি সকলোখিনি দেখাবলৈ চেষ্টা কৰিম গাইছ আজি ভিডিঅ'টো বহুতেই বেছি ভাল লাগিব আপোনালোকে পুৰা শেষলৈকে চাই যাবা ভাল পালে লাইক কৰিবা শ্বেয়াৰ কৰি দিবা বন্ধু বান্ধৱৰ মাজলৈ আৰু চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বলক আৰু ইমান কৈ নাথাকোঁ ভিডিঅ'টো আৰম্ভ হ'ব চাওক কিমান জাম গাইছ এই জাম পাৰ হৈ যাওঁতে মোটামুটি 10-15 মিনিট লাগি যাব গাইছ আৰু এনেকৈ আমি লাহে গৈ আছোঁ গাইছ এটা কাৰণতে ইয়াত জাম হৈছে গাইছ তাত দলঙৰ সিপাৰে হৈছে পূজা হৈছে বম ডাঙৰ পূজা আৰু লগতে ৰাস্তা কাষত কি কৰিছে পাৰ্কিং দি দিছে গাইছ বাইকবোৰ ৰাস্তা কাষে পাৰ্কিং দি দিছে সেইকাৰণে বহুত বেছি জাম হৈছে গাইছ চাওক কিমান মানুহ গাইছ এই দলংখন পাৰ হৈ 10-15 মিনিট লাগি যাব গাইছ আৰু ধৰক হ'ল কিছুমান মানুহ আমাৰ কাৰণে ধৰক 10-15 মিনিট লাগি গ'লে আমাৰ কোনো প্ৰব্লেম নাই যিসকলে কি দূৰ দূৰণিৰ পৰা আহিছে গাইছ এই ৰাস্তাটোৰে যাম বুলি ঘৰলৈকে সিহঁতে যাওঁতে সেই ৰাতি 12টা বাজিব সেইটোৱে বেয়া লাগে গাইছ আৰু ইয়াত ধৰক হ'ল পূজা পাতিছে ইয়াত দুটামান ট্ৰাফিক দিয়ক ট্ৰাফিক পুলিচ দি ধৰক ৰাস্তাটো পাৰ কৰাত সহায় কৰক এনেকুৱা হ'ব লাগে গাইছ কিন্তু তাত যিকেইটামান পুলিচ আছে গাইছ মই কালি গধূলি আহোঁতে দেখিছোঁ গাইছ সিহঁতে কোনো সহায় নকৰে ৰাস্তা পাৰ কৰি গাইছ এনেকুৱা হ'লে কেনেকুৱা হ'ব গাইছ এনেকুৱা হ'লেতো পূৰা ট্ৰাফিক ধৰক ৰাতিপুৱা মানলৈকে চলি থাকিব চাগে এনেকুৱাকৈ পূৰা জাম হৈ থাকিব পূৰা বুকিং হৈ থাকিব ৰাস্তা মানুহচোন ইপাৰ সিপাৰ হ'বই নোৱাৰিব গাইছ কিবা এটা সহায় কৰিব লাগে আৰু গাইছ বাকী লাভ নাই গাইছ মই জাষ্ট আপোনালোকক পূজা দেখুৱাবলৈ আহিছোঁ পূজা দেখুৱালেই হ'ল আৰু গাইছ যিমান জাম নহওক আৰু কিমান হৈ থাকিবা গাইছ বলক আৰু মেইন পূজাখন চাই লওঁ গাইছ পুথিমাৰি দলং পাৰ হওঁতে মোটামুটি 10 মিনিটমান লাগি গ'ল গাইছ চাওক পিছফালে বহুত পুৰা ট্ৰাফিক জাম চলি আছে গাইছ আৰু কিবাকৈ আমি ট্ৰাফিক জাম পাৰ হৈ আহিলোঁ আৰু গাইছ পিছফালে দেখিবলৈ পূজা গাইছ গৈছোঁ আৰু ৰাস্তাটো একেবাৰে পুৰা সৰু নিচিনা হৈ গৈছে গাইছ পুৰা গাড়ী পুৰা গাড়ী জাম হৈছে গাইছ আৰু চাওক পূজাত মানুহ চাওক গাইছ মানুহ হৈছে গাইছ আৰু এতিয়া পূজাৰ ভিতৰলৈ গৈ আপোনালোক দেখাবলৈ চাওঁ গাইছ ফাইনেলি আমি এনেকৈ পূজাৰ ভিতৰত সোমাই গৈ আছোঁ গাইছ মানুহ চাওক না মানুহ চাওক না গাইছ পুৰা মানুহ হিচাপ কৰিব নোৱাৰা মানুহ গাইছ পুৰা চাৰিওফালে গোটেই মানুহেই আৰু গাইছ পুৰা মানুহ গাইছ এনেকৈ হেঁচা ঠেলিৰ মাজে গৈ আছোঁ আৰু এনেকৈ চাইডে যাওঁ গাইছ আগৰ কি দোকান বহৰ কি আছে গাইছ পোনপ্ৰথমতে ভোকো লাগি গ'ল কিবা এটা খাই ল'ব লাগে গাইছ পোনপ্ৰথমতে কি কৰোঁ গাইছ আপোনালোকক অকণমান দেখুৱাই দিছোঁ চাওকচোন গাইছ এতিয়া ৰাস্তাটো অকণমান দেখা পাইছোঁ আৰু গাইছ ইফালে যাব পাৰি গাইছ এনেকুৱা ঠেলা হেঁচা হৈছে গাইছ যাবই নোৱাৰি আগৰ ফালে তথাপি লাহে এনেকৈ গৈ আছোঁ গৈ চাওঁ কি পাওঁ কি খাবলৈ গাইছ আৰু বস্তুখিনি চাই লওঁ গাইছ গাইছ পোনপ্ৰথমতে আপোনালোকক দেখুৱাৰ আগতে কিবা এটা খাই লওঁ গাইছ খাই লৈ ধুনীয়াকৈ আপোনালোকক দেখাম আৰু গাইছ এনেকৈ হোটেলৰ ভিতৰত আমি সোমাই গৈ আছোঁ গাইছ চাওক না পূৰা মানুহ ভৰপূৰ হৈছে গাইছ পোনপ্ৰথমে এনেকৈ সোমাই গৈছোঁ ইফালে চিট খালী আছে তাত গৈ কিবা এটা খাই লওঁ আকৌ লগ পাইছোঁ খাই লৈ আমি পূজা চাব আহিলোঁ গাইছ পোনপ্ৰথমতে আমি চাওমিন খাই লওঁ তাৰপৰা ধুনীয়াকৈ আপোনালোক পূজাখন দেখাম এইফালে আছে মজুলে চাওমিন খাই আছে আৰু মই দেখাম গাইছ পুৰা ধুনীয়া খাই লৈ আপোনালোক দেখাম আৰু পূজাখন চাই
গাইছ আমাৰ খোৱা লোৱা হৈ গ'ল আৰু এতিয়া এনেকৈ বাহিৰত ওলাই গৈছোঁ গাইছ বাহিৰত চাওক না বাহিৰত গাইছ কি ক'বা আৰু কি ক'বা ইমান মানুহ গাইছ মানুহৰ মাজত ইমান এটা থাকিব নোৱাৰি গাইছ বহুত বেছি গৰম লাগি গৈছে গাইছ আৰু জানাই চাগে আপোনালোকে গৰমৰ দিন শেষ হোৱাৰ পিছত এতিয়াহে বহুত বেছি গৰম আহি গ'ল গাইছ পুৰা গৰমত থাকিব পৰা নাই গাইছ এতিয়া যাওঁ অকণমান বাহিৰৰ ফালে মানে মানুহ নথকা ঠাইত অকণমান দূৰত যাওঁ আৰু দূৰত গৈ লগ পাইছোঁ আপোনালোকক গাইছ পিছত মানুহ চাওক এতিয়া গাইছ কিমান পুৰনি মানুহ চাওক গাইছ পুৰা মানুহ আছে গাইছ ভিৰত এনেকুৱাকৈ ভিডিঅ' বনাই আছোঁ গাইছ আৰু গৈ আছোঁ আৰু আমি গাইছ আমাৰ এতিয়া পূজা চোৱা হৈ গ'ল আৰু এতিয়া আমি যাবলৈ ঘৰত গাইছ বহুত বেছি ভিৰ ভালকৈ দেখিব নোৱাৰিলোঁ গাইছ আৰু চাওক পিছফালে পুৰা মানুহ ভৰপূৰ হৈছে গাইছ